গুড মৰ্ণিং সকলো আপোনালোকৰ ভাল কথা হৈ গ'ল কুকাৰত বইল হ'বলৈ দিম চব্জি জ্বলাই মই বহাই দিছোঁ মাছ হালধি নিমখ সানি ল'ম ইয়াতে মই হালধি পাউডাৰ দি দিছোঁ নিমখ অকণমানো দি দিলোঁ হালধি নিমখ মিলাই লৈছোঁ মই টাৱাখন বহাই হৈছে মোৰ তেলখিনি গৰম হৈ এক পিচ মই মাছ দি দিলোঁ তাত দি দিলোঁ ওলোটাই দিলোঁ কুকাৰ গৰম কৰি দিব লাগে মাছ নাভাঙে বইল হ'বলৈ দি দিম পিঁয়াজ মই কাটি নহৰুখিনি মই থেতেলি এতিয়া মই নমাই দিম কেৰাহীটো বহাই দিলোঁ সেইখিনি বইল কৰি নমাই ল'লোঁ মাছখিনি মই নমাই দিলোঁ কেৰাহীত তেল দি পিঁয়াজ দিলোঁ ৰং গুড়া দিলোঁ নিমখ দিলোঁ সেইখিনি বহাই দিলোঁ আদা নহৰু দি দিলোঁ পাউডাৰ পানী দি দিলোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ দি মই নমাই দিলোঁ মোৰ মাছৰ চব্জি মই অলপ খাই দেখুৱাওঁ টেষ্টি হৈছে আপোনালোকে এনেকৈ বনাই খাবচোন কেনেকুৱা লাগে মোক জনাব আৰু ভিডিঅ' ভাল লাগে শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট সকলোখিনি কৰি দিব